ৰঙিয়াৰ পূজাস্থলীত এক কৰুণ ঘটনা। ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবীণ দাসৰ আজি 10:45 ৰঙিয়া পূজাস্থলীত আকস্মিকভাৱে মৃত্যু ঘটে। হৃদৰোগত আক্ৰান্ত হৈ তেখেতে মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 82 বছৰ। তেখেতৰ মৃত্যুত সাংবাদিক পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি যোগেশ মজুমদাৰে গভীৰ শোক প্ৰকাশ কৰে। লগতে ৰঙিয়া মহকুমা প্ৰেছ এছ'চিয়েশ্যন, অপৰূপা টিভি, ৰঙিয়া বেচৰকাৰী বাছ আস্থান ব্যৱসায়ী সন্থাৰ তৰফৰ পৰাও তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গক সমবেদনা জনোৱা হয়। উল্লেখযোগ্য যে প্ৰয়াত প্ৰবীণ দাস সাংবাদিক পৰিষদ অসমৰ সাধাৰণ সম্পাদক ৰবীন দাসৰ পিতৃ আছিল। ব্যুৰো ৰিপোৰ্ট, শংকৰজ্যোতি।